हेलो एवरीवन या चाওকচোন চবফালে পানী আৰু পানী এয়া হৈছে আমাৰ ৰুমৰ তলৰ দৃশ্য জয়সাগৰৰ আৰু আমাৰ বৰমাহতৰ ঘৰৰ তলৰ ফ্লৰটো বুৰ গৈছে আৰু এইফালে ৰাস্তাও ব্লক হৈ গৈছে কোলেও এতিয়া আমি ওলাই যাব নোৱাৰো আমি যেহেতু ওপৰতে থাকো সেই কাৰণে আমাৰ ইমান প্ৰবলেম হোৱা নাই বাৰু তথাপিও শিৱসাগৰৰ মানুহখিনি যিখিনি দেখি আছো নাজিৰা শিৱসাগৰৰ যোৰহাট ইমান দুখ লাগিছে সকলোৱে ভগৱানকে প্ৰাৰ্থনা কৰক আৰু আমাৰ এই বানপানীৰ গেলা পানীখিনি গছকি আমি এতিয়া ওলাইছোঁ ডিউটি কৰিবৰ কাৰণে আৰু আমি ইউনিফৰ্ম বেক কৰি আহিছোঁ কিয়নো আমি এনেকুৱা পানীত ইউনিফৰ্ম পিন্ধি যাবতো নোৱাৰোঁ তো আমি এতিয়া জিএনএম ষ্টুডেণ্ট যিহেতু ডিউটি কৰিবই লাগিব উপায় নাই নাওলৈ ভূলৈ হ'লেও আমি ডিউটি কৰিবলৈ যাবই লাগিব এয়া চাওক জয়সাগৰৰ সপোন নগৰৰ দৃশ্য যিটো মানে চিভিল হস্পিটেলৰ পিছফালে আছে পুৰা পানী হৈ গৈছে বহুতৰ ৰুমতো বহুত এডিঙিলৈকে পানী হৈ গৈছে বুলি কৈছে চবেই আৰু এতিয়া অলপ অলপ শুকাইছে বুলি কৈছে তথাপিও যিখিনি শুকোৱা নাই তাহাঁতে আহিব পৰা নাই আমাৰ শুকাইছে আমি ইউনিফৰ্ম বেগতে ভৰাই লৈ আহিছোঁ আৰু মেডিকেলৰ ভিতৰতে আমি চেঞ্জ কৰি ল'ব লাগিব আৰু এতিয়া যে আমাৰ ইয়াত বহুতখিনি পানী শুকালে বুলিয়ে ক'ব পাৰি দুদিনৰ আগলৈকে আমি ওলাই আহিবই পৰা নাছিলোঁ আৰু সকলোৰে নিজৰ নিজৰ ঠাইত যেন সোনকালে পানীবোৰ শুকায় সকলোৱে যাতে নিজৰ নিজৰ ঘৰত ভালদৰে থাকিব পাৰে আৰু পানী শুকোৱাৰ পিছত মানুহৰ বহুত বেছি বেমাৰ হ'ব তো সকলোৱে নিজৰ নিজৰ কেয়াৰ ল'ব আমাৰ ডিউটি আইচিইউত আছে সেইকাৰণে আমি বাচি গৈছোঁ আৰু ৰাইজ বগা ইউনিফৰ্মটো পিন্ধি আহিব নালাগে ফাইনেলি আহি ডিউটি প্লেচ পালোহি আৰু ইমানখিনি লেতেৰা পানী গছকি আহি কেনে ভালদৰে ধুই মেলি এতিয়া ইউনিফৰ্ম পিন্ধি ল'লোঁ আৰু এতিয়া আমি ডিউটি কৰোঁ তো আজি মিনি ব্লগটো ইমানতে সামৰিছোঁ বাই সকলো ভালে থাকিব বি ছেফ এণ্ড বি কেয়াৰফুল